তই আৰু তাক পাহৰি যা মোমাইৰে চোৱা ল'ৰাটোৰ লগতে তই বিয়া হৈ যা মা তই নাজানো যে আমি দুয়োকে ভাল পাওঁ জানো বাবেইতো কৈছোঁ সি তোক কেতিয়া বিয়া কৰাব আৰু কি খুৱাব এতিয়া ভনীয়েকজনীও বিধাবা তাইকে খুৱাব নে তোক কিন্তু মা মই যে তাক ভাল পাওঁ সি তোক বিয়া কৰাব নোৱাৰে গতিকে তই তাক পাহৰি যা আজিকালিচোন আমাৰ ফালে নোচোৱাই কষ্ট অথলে গ'ল ভণ্টি তই দুখ নকৰিবিচোন চব ঠিক হৈ যাব তই আকৌ মোৰ লগত থাকিবি আগৰ দৰে নমিতা দেখিছানে সি কাৰো অনিষ্ট নকৰা এজন ল'ৰা কিন্তু তাৰ জীৱনত ইমান দুখ ইমান কষ্ট ৰাজিতা ভগৱান বাৰু সঁচাকৈ আছে ভগৱান যে আছে বিশ্বাসে নহয় চাই অ' ভণ্টি প্ৰেম কৰাৰ খবৰ কি মাজে মাজে আমাৰ লগত মেনেজ কৰিবা ঐ তোৰ দিনক দিনে উদ্ভণ্ডলি বাঢ়ি গৈছে ন ঐ তোক মোৰ ভাল লাগে নেক্সট টাইম যাতে আপুনি নকৰে আৰু তোক এই চৰৰ হিচাপ মই দি আছো ভণ্টি 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 কি হৈছে ভণ্টি কি হৈছে মই ভণ্টি ইমান চিন্তা কৰিব নালাগে ভণ্টি ঠিক হৈ যাব আজি কি হৈ গ'ল কিবা অলপ কৰি লৈছোঁ নমিতা ভণ্টি বাৰু আগৰ দৰে হৈ আহিবনে ভণ্টি কি হৈছে ছাৰ আপোনাৰ ভণ্টি প্ৰেগনেণ্ট কিন্তু 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 চাওক ডাঙৰীয়া
সময়বোৰ বহুত পাৰ হৈ গ'ল যাৰ বাবে মই বাচ্চাটো বচাব পাৰিছোঁ কিন্তু মোৰ ভণ্টিজনী ডক্টৰ মোৰ ভণ্টিজনী কি হ'ব এতিয়া ধৈৰ্য ধৰা সকলো ঠিক হৈ যাব কি হৈ গ'ল দাদা নমিতা কিয় এনেকৈ আছা নমিতা কি হ'ল নমিতা নোকোৱা কিয় নমিতা কিয় কান্দি আছা তুমি ভণ্টি নমিতা কিবা ভণ্টি। কোৱা নমিতা কি হৈছে তোৰ তই কান্দি কান্দি অহা দেখিছোঁ ভণ্টি নাজানো কি হৈছে চোকা নন্দা মই একেবাৰে গুচি আহিলোঁ কি গুচি আহিলোঁ নন্দা মোৰ ঘৰত বিয়া ঠিক কৰিছে তই মোক খেতি নিদিবি প্লিজ নহ'লে মৃত্যুৱে মোৰ লগৰী হ'ব দাদা এতিয়াও তই কি ভাবি আছ আজিৰ পৰা নমিতা বা মোৰ বৌ হ'ল নন্দা তই মোক বেয়া পাইছ নাই কি বেয়া পাওঁ দাদা তই পিন্ধাবি নে মই পিন্ধাম ভণ্টি তই পিন্ধাই দে সিরিং সিরিং কই মনত পড়ে থেপিং কই বুকু কপে নমিতা হাতখন দি আছ দাদা দে আকৌ সিরিং সিরিং কই মনত পড়ে দাদা মোক কিন্তু বিয়াত ডাঙৰ পাৰ্টি লাগিব হ'ব দিম Hi guys. আপোনালোকে
ভিডিঅ'টো চালে কেনে লাগিল কমেণ্ট বক্সত জনাব ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে কাষত থকা ঘণ্টা বাটনটো ক্লিক কৰি দিব তো থ্যাংক ইউ